নমস্কাৰ সমগ্ৰ অসমবাসীক বেইলাচিত অসমৰ তৰফৰ পৰা মই বিকাশ অসমে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছো এটা সেনসিটিভ বিষয় এটা বিষয়ক লৈ ৰাইজৰ মাজলৈ মই ভিডিঅটো প্ৰস্তুত কৰিছো আশা কৰো প্ৰত্যেকজন অসমবাসীয়ে এই কথাটো এই সময়ত এই প্ৰাসংগিক সময়ত কথাটো বুজিবলৈ চেষ্টা কৰিব কথাটো এটা কাৰণে ৰাইজৰ মাজলৈ মই ভিডিঅটো যোগেদি এই দিনটোৰ প্ৰয়োজন বুলি ভাবিলো কাৰণ অসম তথা ভাৰতৰ আপুনি বাদে বিশেষকৈ অসমৰ বাহিৰত যদি চাই এনে ধৰণৰ মানুহ কেতিয়া কোনো কাৰণত কোনো আপুনি ষ্টেটত বা ৰাজ্যত দেখিবলৈ নাপায় অসমত এছাম এনেকুৱা কেকুৰা আপোনাৰ প্ৰজাতি কেকুৰা নিচিনা বৈশিষ্ট্য থকা মানুহ আছে যিসকল চকু চৰহাৰ ব্যক্তিৰ কাৰণে যিকোনো বিষয় তেওঁলোকে টানি আনি কেৱল ৰাজনৈতিক প্ৰণোদিতভাৱে ৰেহ ৰূপ দিব বিচাৰে তেওঁলোকে কেৱল পৰিৱেশটো বিখাত্ত কৰিব বিচাৰে যিকোনো ধৰণে তেওঁলোকে খুচুই থাকে যাতে কিবা কাৰণত এই বিষয়ৰ ওপৰত কাৰোবাক কিবা কাৰণত বদনাম কৰিব পাৰি নেকি আচ্ছা আমাৰ ইমানখিনি কমন সেন্স থাকিব লাগে প্ৰত্যেকজন অসমীয়া বা প্ৰত্যেকজন অসমবাসী অসমত বসবাস কৰা যিকোনো ব্যক্তি যে শুদ্ধটো শুদ্ধ বা ভুলটোক ভুল বুলি ক'ব কাৰণে আমি শুদ্ধটোকো ভুল বুলি ক'ম ভুলটোকো ভুল বুলি ক'ম তেতিয়া মানুহখিনি কি হয় জানেনে মানুহৰ এটলিষ্ট বাকি যিখিনি শ্ৰোতা বাকি যিখিনি দৰ্শক তেওঁলোকৰ এটলিষ্ট সিমানখিনি ভাবিব পৰা ক্ষমতা আছে যে শুদ্ধটো কোনটো ভুলটো কোনটো যদি এজন ব্যক্তি যিমানে তেওঁ পঢ়া শুনা নহওক লাগিলে যিমানে তেখেতে দাৰ্শনিক নহওক লাগিলে যিমানে তেখেতে বুদ্ধিজীৱী নহওক লাগিলে যিমানে তেখেতে লেফটিষ্ট নহওক লাগিলে বা যিমানে তেখেতে পানিনি চাণক্য নহওক লাগিলে যদি ভুলটোকো ভুল বুলি আৰু শুদ্ধটোকো কিবা কাৰণ যদি ভুল বুলি উপস্থাপন কৰে তেতিয়াহ'লে সেই ব্যক্তিজনৰ ওপৰত যিকোনো ব্যক্তিৰ যিটো মনোভাৱ বা তেওঁৰ প্ৰতি থকা আমাৰ দৰ্শনটো সদায় নেতিবাচক হ'ব পাৰে তাৰ পাছতে আহিলে যে জাতিৰ কথা যেতিয়া আহে অসমীয়া থলুৱা খিলঞ্জীয়া ব্যক্তি ককাই ভাই বাই ভনী যেতিয়া অন্যায় বলি হয় যেতিয়া বহিৰাগত যিকোনো ব্যক্তি ৰুখত পৰিবলগীয়া হয় বহিৰাগত যিকোনো ব্যক্তি আগ্ৰাসনৰ বলি হ'বলগীয়া হয় অসমীয়া প্ৰভুত্ব অসমীয়া স্বাভিমান অসমীয়া স্বকীয়তা আৰু অসমৰ বৈশিষ্ট্যৰ ওপৰত যেতিয়া কিবা কাৰণত বহিৰাগত ব্যক্তিয়ে যেতিয়া লুলুপ দৃষ্টি ৰাখে ভগ্নীৰ ওপৰত যেতিয়া কোনোবা বহিৰাগত ব্যক্তিয়ে লুলুপ দৃষ্টি ৰাখে অন্যায় যেতিয়া অসমীয়া এই সত্তাটো যেতিয়া বলি হয় তেতিয়া সেই সত্তাৰ ওচৰত প্ৰত্যেকজন স্বাভিমানী অসমীয়া ওচৰত সততে থিয় হোৱা অসম পুলিচ প্ৰশাসনৰ ৰঙা চকুলৈ ভয় নকৰাকৈ জেললৈ যাবলৈ কেতিয়া কোনো কাৰণত আপোচ নকৰাকৈ কুণ্ঠাবোধ নকৰাকৈ কেতিয়া কোনো কাৰণত চৰকাৰৰ যিকোনো ধৰণৰ শাসনলৈ ভয় নকৰাকৈ প্ৰত্যেকজন অসমীয়াৰ ওচৰত থিয় হোৱা সংগঠনটোৰ নাম হ'ল বীৰ লাচিত সেনা অসম আচ্ছা ইয়াৰ পাছতে হ'ল দেশৰ অচলা অৱস্থা বা অশান্তি অৱস্থাই বা দেশৰ যিকোনো ধৰণৰ এনেকুৱা পৰিস্থিতিয়ে দেশৰ অবিহনে এটা জাতি কেতিয়া কোনো কাৰণত আমি কল্পনা কৰিব নোৱাৰো ইতিমধ্যে আপোনালোকে গম পায় যে অসমীয়া জাতিটো হৈ কাম কৰা বেইলাচিত অসমৰ তথা কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব ৰন্তু পানী ফুকন ডাঙৰীয়া আৰু প্ৰশাসনিক সচিব শৃংখল চলিহাই যোৱাকালি ঘোষণা কৰিছে যে বিহু বাতিল কৰাৰ নামত অনুষ্ঠানবিলাক বাতিল কৰাৰ নামত আমাৰ যি দান বৰঙণি আমাৰ হাতত ৰাইজে দিয়া থাকিব উক্ত দান বৰঙণি উক্ত আৰ্থিক সাহায্য সামৰিক বাহিনী পুঁজিলৈ প্ৰদান কৰা হ'ব ইতিমধ্যে যোৱাকালি শিৱসাগৰ জিলাৰ উপায়ুক্ত মাননীয় ডিচি মহোদয়ৰ হাতত বেইলাচিত অসম কেন্দ্ৰীয় সমিতিৰ শৃংখল চলিহাৰ নেতৃত্বত যোৱা 4-5জন ব্যক্তি ইতিমধ্যে আৰ্থিক সাহায্য চেক এখন ইতিমধ্যে যোৱাকালি জমা কৰিছে আৰু আহি থকা দিনবিলাকত কেন্দ্ৰীয় সমিতিৰ লগত বিভিন্ন জিলা সমিতিৰ সভাপতি আৰু সচিবসকলে একলগ হৈ এই আৰ্থিক সাহায্য পুঁজিবিলাক আগবঢ়াই যাব এটা কথা ইয়াৰ পৰা আমি ক'ব বিচাৰো যে আমি কেৱল যে অসমীয়া জাতিটোৰ কাৰণে যে আমি দায়বদ্ধ নহয় অসমীয়া জাতিটোৰ কাৰণে যে আমি কেৱল ৰেছপন্সিবল নহয় যে ভাৰতৰ যিকোনো ধৰণৰ এনেকুৱা অচলা অৱস্থাৰ ক্ষেত্ৰত যে বেইলাচিত অসমো যে সক্ৰিয় আৰু মানে কি কয় অক্লান্ত সৈনিক হিচাপে যে কাম কৰিব বিচাৰে ইয়াৰ এটা প্ৰমাণ হ'ল যোৱাকালি যিটো আমাৰ সিদ্ধান্ত লৈছে বেইলাচিত অসমৰ কেন্দ্ৰীয় সমিতিয়ে এতিয়া কেতিয়াবা মাজে মাজে আমাক বেইলাচিত অসমক কিছু সংখ্যক আমাৰ সমালোচনাকাৰীয়ে ক'ব বিচাৰে যে বেইলাচিত অসম বিচ্ছিন্নতাবাদী চিন্তা চেতনাৰ মনোভাৱে আগবঢ়া সংগঠন নেকি বিহাৰী বঙালী বা বহিৰাগত ব্যক্তিক মাৰধৰ কৰে যোৱাকালি ইয়াৰ পৰা আমি এটা প্ৰমাণ কৰিব পাৰি যদি কিছু সংখ্যক ব্যক্তিয়ে যদি সচেতন ব্যক্তিয়ে বিষয়টো যদি অনুধাৱন কৰিছে যে এই কেন্দ্ৰীয়ভাৱে বা বেইলাচিত অসমৰ তৰফৰ পৰা সামৰিক বাহিনী পুঁজিলৈ যে আমি অৰ্থ অনুদানৰ যে আমি বিষয়টো যে ভাবিছে আমি ইয়াৰ পৰা প্ৰমাণ কৰিব পাৰোঁ যে দেশখনক আমি মানে আমাৰ জাতিটোক আমি যেনেধৰণে ভাল পাওঁ আমাৰ অসমখনক আমি যি ধৰণে আমি ভাল পাওঁ অসমৰ ক্ষেত্ৰত আমি যি ধৰণে একোজন দায়িত্বশীল অসমীয়া ঠিক তেনেকৈ ভাৰতৰ ক্ষেত্ৰত আমি একোজন দায়িত্বশীল এজন আমি ভাৰতীয় হয় আচ্ছা এতিয়া কথাটো হ'ল সিদিনা ভাৰতৰ 27-28জন হিন্দু মানুহক জম্মু কাশ্মীৰত আততাৰিয়াই আহি সন্ত্ৰাসবাদী আহি ধৰ্ম সুধি মাৰিছিলে পেন খুলিছিলে চাইছিলে আৰু ধৰ্ম সুধি মাৰিছিলে হিন্দু নে মুছলমান আৰু কালিমা পঢ়িবলৈ দিয়া হৈছিলে যিসকলে কালিমা পঢ়িব নাজানিছিলে তেওঁলোকক জিৰ' ডিষ্টেন্সৰ পৰা ছুট কৰি দিয়া হৈছিলে হানিমুনত যোৱা নতুনকৈ বিবাহিত দম্পতীৰ গাত
লাগি থকা মাহ হালধি গোন্ধ নাযাওঁতেই হিৰৰ পৰা সেন্দুৰ মোহাৰি দিয়া হৈছিলে আৰু সেই সেন্দুৰৰ নামেৰে নামাকৰণ কৰি অপাৰেশ্যন সিন্দুৰ নামৰ যি অপাৰেশ্যন ভাৰত চৰকাৰ তথা প্ৰতিৰক্ষা বিভাগে যি অপাৰেশ্যন চলালে সেই অপাৰেশ্যনৰ যোগেদি বৰ্তমান সময়ত পাকিস্তানখন চুইছা বুলি কোৱা পাকিস্তানৰ ভূগৰ্ভত সোমাই বুকুৰ মাজত সোমাই কালিমা পঢ়িবলৈ কোৱা সেই পাকিস্তানী এৰিয়াৰ ভিতৰত বৰ্তমান সময়ত ভাৰতৰ সামৰিক বাহিনীয়ে গৈ হাজাৰ বা কি পঢ়ি আছে হনুমান চালিচা পঢ়ি আছে কি পঢ়ি আছে নাৰায়ণ কবচ পঢ়ি আছে গতিকে এই যে ২৭-২৮ জন যে হিন্দুক ধৰ্ম হুদি যে হত্যা কৰিলে আৰু তাৰ পৰিণতি ফলস্বৰূপে যে ভাৰতীয় সৈনিকে ইতিমধ্যে এটা ডিচিশ্যন লৈ ভাৰত চৰকাৰৰ পৰা যে পাকিস্তানত সোমাই পাকিস্তানৰ মুখ্য প্ৰত্যেকটো এৰিয়া যে বৰ্তমান সময়ত ভাৰতৰ সৈনিকৰ দখললৈ যে আহিলে ভাৰতীয় সামৰিক বাহিনী যে দখললৈ আহিলে ইয়াক কিন্তু আমি হাজাৰবাৰ স্যালুট দিব লাগিব আৰু এটা কথা লক্ষণীয় যে প্ৰত্যেকজন সন্ত্ৰাসবাদীয়ে হৈছে মুছলমান বা ইছলাম ধৰ্মাৱলম্বী কিন্তু প্ৰত্যেকজন ইছলাম ধৰ্মাৱলম্বী ব্যক্তি সন্ত্ৰাসবাদী নহয় এইটো কথাটো আমাৰ মানুহে কেতিয়াও কোনো কাৰণত মিক্স কৰিব নালাগে যে প্ৰত্যেকজন সন্ত্ৰাসবাদীয়ে হ'ল মুছলমান কিন্তু প্ৰত্যেকজন মুছলমানে সন্ত্ৰাসবাদী নহয় আপুনি যদি এনেকৈ যদি ক'বলৈ যায় যে প্ৰত্যেকজন মুছলমানে সন্ত্ৰাসবাদী তেতিয়াহ'লে এই জম্মু কাশ্মীৰ হোৱা এটেকটোৰ আগত মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সৌদি আৰবত আছিলে তেতিয়াহ'লে সৌদি আৰবৰ মেজৰিটি মানুহ মুছলমান মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুছলমানৰ লগ কৰিব গৈছিলে নহ'লে আপুনি যদি কথাটো ইভাগে ক'বলৈ যায় তেতিয়াহ'লে সন্ত্ৰাসবাদী লগ কৰিবলৈ গৈছে গতিকে এই কথাটো কেতিয়াও কোনো কাৰণত মিক্স কৰিব নালাগে যে প্ৰত্যেকজন সন্ত্ৰাসবাদী মুছলমান কিন্তু প্ৰত্যেকজন মুছলমানে সন্ত্ৰাসবাদী নহয় আৰু প্ৰত্যেকজন সন্ত্ৰাসবাদী মুছলমান বিশেষকৈ পাকিস্তানত থকা প্ৰত্যেকজন মুছলমানে হ'ল সন্ত্ৰাসবাদী কাৰণ এই যে সন্ত্ৰাসবাদী লস্কৰী তৈবা জয়ছ-ই মহম্মদৰ যে ঘাটি যে উৰুৱাই দিছিলে এই প্ৰথমতে যিকেইজন ব্যক্তি ইতিমধ্যে এই আপোনাৰ আততায়ী সন্ত্ৰাসবাদীক ভাৰতীয় সামৰিক বাহিনীয়ে হত্যা কৰিছিলে মিছাইল মাৰি এইকেইজনক যেতিয়া কবৰ দিছিলে কবৰ দিয়াৰ আগত তাত কিন্তু থিয় হোৱা প্ৰত্যেকজন আপোনাৰ কি কয় মুছলমান ধৰ্মাৱলম্বী ব্যক্তি কোনোবা আছিলে তেওঁলোকৰ সেনাৰ পাক আৰ্মি সেনা প্ৰধান কোনোবা আছিলে তথা পাকিস্তানৰ মন্ত্ৰী গতিকে এটা কথা ক'ব বিচাৰোঁ পাকিস্তানত জন্ম হোৱা প্ৰত্যেকজন মুছলমানে হ'ল সন্ত্ৰাসবাদী প্ৰত্যেকজন মুছলমানে সন্ত্ৰাসবাদী ছাপোৰ্ট কৰে নহ'লে কেতিয়াও কোনো কাৰণত উক্ত সময়ত ক'ব দিয়াৰ আগত কাৰ্যপালিকা ন্যায়পালিকা এই সকলোবিলাক তেওঁলোকৰ পুলিচ প্ৰশাসন একেলগে হৈ নাথাকিলেহেঁতেন মই আকৌ এবাৰ ৰিপিট কৰিব বিচাৰিছোঁ কথাটো যে প্ৰত্যেকজন সন্ত্ৰাসবাদী মুছলমান কিন্তু প্ৰত্যেকজন মুছলমানে সন্ত্ৰাসবাদী নহয় মানুহৰ বেয়া দিন চলে দেশৰ বেয়া দিন চলে কিন্তু পাপি পাকিস্তানৰ ইমান যে বেয়া দিন চলিব মই কেতিয়া কোনো কাৰণত সপোনত ভবা নাছিলোঁ যোৱাকালি আমি ইতিমধ্যে গম পাইছোঁ নিউজত যে তেওঁলোকৰ ইমান বেছিকৈ ফিয়াৰ ফবিয়া বুকুত লৈ জীয়াই আছে যে যোৱাকালি 5.3 নে 5.4 ৰিখটাৰত যেতিয়া ভূমিকম্প আহিছে যেতিয়া তেওঁলোকৰ ঘৰ চৰবিলাক হিলিছে তেওঁলোকে আকৌ ভাবিলে যে ভাৰতে আকৌ মিছাইল এটেক ভাৰতে আকৌ এৰিয়েল এটেক কৰিছে বুলি ভাবি বম এটেক কৰিছে বুলি ভাবি তেওঁলোকে ঘৰ দুৱাৰ এৰি পুৰা পলাই পটং দিছে মানে তেওঁলোকে ফিয়াৰ ফবিয়া বুকুত বান্ধি জীয়াই আছে আৰু তাতকৈ বেয়া কথা এটাই পানীত হাঁহ নচোৱা বা কুকুৰা নচোৱা অৱস্থা এনেকুৱা ধৰণৰ হৈছে আপোনালোকে ইতিমধ্যে গম পায় যে 46% তেওঁলোকৰ ভৌগোলিক পৰিসীমাৰ তেওঁলোকৰ অধিগ্ৰহণত থকা BLA আপোনাৰ কি কয় বেলুচ লিবাৰেশ্যন আৰ্মিয়ে তেওঁলোকক সিটো চাইডে ঠেলি আহিছে হেঁচি আহিছে এইফালে আফগানৰ হেঁচা আৰু আনফালে যে ভাৰতীয় সৈনিকে বা ভাৰতীয় সামৰিক বাহিনীয়ে LOC ফালৰ পৰা সকলোবিলাক তেওঁলোকক যুদ্ধ বিগ্ৰহ কৰি তেওঁলোকৰ মুখ্য যিকোনো ধৰণৰ বাণিজ্যিক এৰিয়াবিলাক বৰ্তমান সময়ত ভাৰতৰ সৈনিকৰ অধিগ্ৰহণত আৰু ইফালে BLA বা বেলুচ লিবাৰেশ্যন আৰ্মিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা বিভাগলৈ তেওঁলোকে কি কয় যোগাযোগৰ চেষ্টা চলাইছে যে আমাক আপোনালোকে যিমান পাৰে সহায় কৰক আমাক আপোনালোকে যিমান পাৰে অস্ত্ৰ শস্ত্ৰ দি সহায় কৰক যে ধুলিসাত কৰি দিওঁ পাকিস্তান ধুলিসাত কৰি দিওঁ আৰু BLA বেলুচ লিবাৰেশ্যন আৰ্মি বা বেলুচ এই এৰিয়াৰ ওপৰত সেই হত্যাবিলাকৰ ওপৰত যে পাকিস্তানে যে বহুত দিনৰ পৰা যে চলাই আছিলে যে তেওঁলোকৰ আগ্ৰাসন সেই পৰিণাম এতিয়া সাংঘাতিক ধৰণৰ এনেকুৱা ধৰণৰ হৈছে যে বৰ্তমান সময়ত পাকিস্তানৰ যিকোনো ব্যক্তি জীয়াই থাকিবৰ কাৰণে ঠাই নোহোৱা নিচিনা হৈছে এফালে হ'ল আমাৰ ইণ্ডিয়া হেঁচা আনফালে হ'ল বেলুচৰ হেঁচা আৰু ইফালে হ'ল আফগানিস্তানৰ হেঁচা কিন্তু তাৰ মাজতে সহায় কৰিবৰ কাৰণে এখন দেশ ওলাইছে সি হ'ল তুৰ্কীসকলে তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰ দি তেওঁলোকক সহায় কৰিব বিচাৰিছে কাৰণ তাতো তুৰ্কীসকলৰ কি আছে লক্ষ্য আৰু উদ্দেশ্য প্ৰণোদিত কিন্তু এই তুৰ্কিয়ানসকলৰ দৰে আমাৰ ভাৰতত তথা অসমত কিছুমান তুৰ্কিয়ান আছে
অসমৰ কিছুমান তুৰ্কিয়ান আছে যিসকল তুৰ্কিয়ানে এই বিষয়ৰ ওপৰত সাংঘাতিক ধৰণৰ কিন্তু কিছুমান কুচক্ৰান্তমূলক তেওঁলোকে যিকোনো ধৰণৰ উদ্দেশ্য প্ৰণোদিত কামবিলাক কৰিবলৈ আৰম্ভ কৰিছে এতিয়া এই অসমৰ তুৰ্কিয়ানবিলাকে কেৱল মাথো নেতিবাচক কথাবিলাক ঋণাত্মক কথাবিলাক ফেচবুকত এডৰা লিখি থাকে না তেওঁলোকৰ কিবা কাম আছে না তেওঁলোকে অসম তথা ভাৰতৰ কাৰণে কিবা তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন আছে আপুনি ইতিমধ্যে গম পাইছে যে চৰকাৰৰ ভুলটোক ভুল শুদ্ধটোক শুদ্ধ বুলি আমি কোৱাটো এজন সুস্থ সবল মানসিকতাৰ ব্যক্তি একোজন ব্যক্তিৰ এটা বৈশিষ্ট্য কিন্তু আমি দেখিবলৈ পাইছোঁ এই তুৰ্কিয়ানবিলাকে কি কৰে যে কেৱল মাথো চৰকাৰক সমালোচনা কৰিবৰ কাৰণে চৰকাৰে কৰা ভুলটোকো ভুল বেয়াটোকো বেয়া ভালটোকো বেয়া আৰু শুদ্ধটোকো ভুল বুলি উপস্থাপন কৰিবৰ কাৰণে এডৰা লিখি থাকে এই তুৰ্কিয়ান কেইজনক এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে যে বাৰে বাৰে চৰকাৰখনে যে বিৰোধিতা কৰি আছে আপোনালোকে এনেকুৱা ধৰণৰ এটা অচলা অৱস্থাত আপোনালোকে কি কৰিব লাগিছিলে আপোনালোকে চৰকাৰখনক এটলিষ্ট সাহস দিব লাগিছিলে আপোনালোকে গম পায় ইতিমধ্যে যে অসমৰ বহু CRPF BSF বা আৰ্মি বা বিভিন্ন ধৰণৰ অৰ্ধসামৰিক বা পূৰ্ণসামৰিক বাহিনী অসমৰ বিভিন্ন প্ৰান্তৰ ল'ৰা ছোৱালী উক্ত এৰিয়াত কাম কৰি আছে তেওঁলোকৰ ফেমিলি ইয়াত আছে তেওঁলোকৰ ফেমিলিয়ে সাহস কেনেকৈ গোটাব যদি আপুনি এনেকৈ যদি চৰকাৰে আমুকটো কোৱা তথ্য মিছা বা আমুকটো যুদ্ধত আমুকখিনি মিছা যে তাত ভিতৰত পাকিস্তানৰ ভিতৰত গৈ যে আমুকখিনি কাম কৰিছে সেইখিনি মিছা বেলেষ্টিক আপোনাৰ যি আপোনাৰ মিছাইল আক্ৰমণ যে কৰিছে গুজৰাটতে হওক হাৰিয়ানাতে হওক পাঞ্জাৱতে হওক যে তাক যে আপোনাৰ এৰিয়েল চিষ্টেম এৰিয়েল আপোনাৰ এয়াৰ যিটো আপোনাৰ এণ্টি মিছাইল যি ডিফেন্স চিষ্টেমে যে আপোনাৰ ডিফিউজ কৰিছে তাক মিছা মানে তুৰ্কিয়ান কেইজনে কেৱল মাথো চৰকাৰক এতিয়া বৰ্তমান চৰকাৰক সমালোচনা কৰা টাইম নহয় এতিয়া সকলো একত্ৰিত হৈ অসমৰ ভাৰতৰ যিবিলাক চলজাৰ যিবিলাক যোদ্ধা তেওঁলোকক সেই যোদ্ধাসকলক সাহস দিয়া সময় এই তুৰ্কিয়ানবিলাকে কেৱল মাথো নেতিবাচক কথাৰে কেৱল ফেচবুকত দীঘলকৈ এডৰা লিখি কেৱল এটা বিষাক্ত পৰিৱেশ সৃষ্টি কৰিছে আৰু সেইখিনি কমন চেন্স থাকিব লাগে যে এটলিষ্ট এইখিনি সময়ত আমি ৰাজনৈতিকভাৱে একো কথা বতৰা আলোচনা নকৰোঁ যে যিসকল ব্যক্তিয়ে সাহস লৈ যে আগবাঢ়ি গৈছে কাম কৰিবৰ কাৰণে যুদ্ধ দিবৰ কাৰণে মৃত্যুক হাতৰ মুঠিত লৈ জীৱনটোক সেইসকলক আমি সাহস দিওঁ আপোনালোকে মন কৰিছেনে যে পাকিস্তানৰ ল'ৰা ছোৱালী ডেকা বুঢ়া চব মহিলাসকলে ইভেন কি কৰিছে ইম'চনেলি ব্লেকমেইল কৰিবৰ কাৰণে ভাৰতক যে আমাৰ নিচিনা মানুহক এনেকুৱা মানুহকনো আপোনালোকে আক্ৰমণ কৰিব লাগে নে বিভিন্ন ধৰণৰ তেওঁলোকে কি কৈছে ভিডিঅ' চিডিঅ' বনাই মেলি বা তেওঁলোকে কি কৈছে চাইবাৰ ক্ৰাইমত নামি গৈছে মানে প্ৰত্যেকজন মানুহ বাচ্চাৰ পৰা একদম বুঢ়ালৈকে কিন্তু আমাৰ অসমৰ এছাম তথাকথিত বুদ্ধিজীৱী যিসকল মুখপুথি বুদ্ধিজীৱী তেওঁলোকে কি কৈছে এই তুৰ্কিয়ান মানে বৈশিষ্ট্যৰে তেওঁলোকে কি কৈছে পাকিস্তানৰ ছাপৰ্টত তেওঁলোকে যি মন যায় তাকে লিখিবলৈ আৰম্ভ কৰিছে মই অসম চৰকাৰক এটা অনুৰোধ জনাব বিচাৰিছোঁ এই তুৰ্কিয়ানবিলাকৰ একাউণ্টবিলাক আপোনালোকে হেৰি কৰি দিয়ক মানে কি কয় ব্লক কৰি দিয়ক তুৰ্কিয়ানবিলাকৰ একাউণ্টবিলাক সম্পূৰ্ণ চলাবনা কৰি দিয়ক আৰু সকলোকে ডাঙৰ কথা কি জানেনে এতিয়া যে ভাৰতৰ যিটো আপোনাৰ এৰিয়েল যিটো চিষ্টেম যিটো এডভান্স এণ্টি মিছাইল আপোনাৰ যিটো ডিফেন্স চিষ্টেম যি S-400ৰ কথা কৈছোঁ $5.4 বিলিয়ন যোগেদি য'ত ইতিমধ্যে তিনিটাকৈ তেনেকুৱা চিষ্টেম উপস্থাপন কৰিলে বা তেওঁলোকে ইনষ্টল কৰিলে গুজৰাটৰ পৰা হওক বা বিভিন্ন এৰিয়াৰ পৰা যে এইবিলাক যে এৰিয়েল এটেকবিলাক তেওঁলোকে যে মানে ডিফেন্স দি আছে ইয়াত যে প্ৰত্যেকটো ক্ষেত্ৰত যে ভাৰত যে সফল হৈছে এই ক্ষেত্ৰত কিন্তু কোনেও উকুল নালিখা এই পাকিস্তানে যে চাইনাৰ পৰা যে কিনা প্ৰত্যেকটো তেওঁলোকে যে ডিফেন্স চিষ্টেম যে ফেইলাৰ হৈছে এই কথাটো যদি কিবা কাৰণত যদি ভাৰতত যদি হ'লহেঁতেন এই মুহূৰ্তলৈকে তুৰ্কিয়ানবিলাকে মাননীয় প্ৰধানমন্ত্ৰী মাননীয় ধৰি লৈছোঁ কি কয় ৰাজনাথ সিং অমিত শ্বাহ মুখ্যমন্ত্ৰীক তেওঁলোকে ইতিমধ্যে তিলানীয়ে পাতি দিলেহেঁতেন মানে অনলাইন তিলানী মানে কি কয় ছ'চিয়েল প্লেটফৰ্মত তিলানী পাতি দিলেহেঁতেন কিন্তু বৰ্তমান সময়ত পাকিস্তানৰ প্ৰত্যেকটো এনেকুৱা এৰিয়েল চিষ্টেম এনেকুৱা এণ্টি মিছাইল ডিফেন্স চিষ্টেম ফেইলাৰ হোৱাৰ পিছতো প্ৰত্যেকটো মিছাইল তেওঁলোকৰ ফেইলাৰ হোৱাৰ পাছতো তেওঁলোকে যুদ্ধ দি আছে প্ৰত্যেকজন মানুহে লাগিয়ে আছে শেষ মুহূৰ্তলৈকে কিন্তু আমাৰ এই তুৰ্কিয়ানবিলাকে কি কৰিছে যে প্ৰত্যেকটো ক্ষেত্ৰত তেওঁলোকে মিছা বাতৰিবিলাক মিছা বুলি তেওঁলোকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে অপচেষ্টা চলাই আছে আৰে লাজ নালাগে হা এটলিষ্ট এইখিনি কমন চেন্স থাকিব লাগে এই পাকিস্তানৰ যিটো চীনৰ লগত যিটো মানে ঘটলা হ'ল যে তেওঁলোকৰ যে চিষ্টেমবিলাকে কাম নাইকিয়া হ'ল সেইটো যদি ভাৰতত হ'লহেঁতেন কি হ'লহেঁতেন আজি অৱস্থা আপোনালোকে ভালহে পাব লাগে যে 2018 চনতে হওক বা 21 চনতে হওক তেতিয়াই চৰকাৰখনে ভাবিলে যে আপোনাৰ S-400 নামৰ এনেকুৱা আপোনাৰ কি কয় ডিফেন্স চিষ্টেম ভাৰতে কিনি যে ল'লে যিটো কাৰণত বৰ্তমান সময়ত যিমানখিনি ক্ষয়ক্ষতি হ'ব লাগিছিলে তাৰ 100% এভাগ ক্ষয়ক্ষতি হৈছে হয় যুদ্ধ বুলি ক'লে আপোনাৰ চলজাৰ হেৰাব যুদ্ধ বুলি ক'লে আপোনাৰ অস্ত্ৰ শস্ত্ৰ হাতৰ পৰা নাইকিয়া হ'ব কিন্তু সেইখিনি মানসিক ছাপৰ্ট দিয়ক অসমৰ তুৰ্কিয়ানবিলাকক মই এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আকৌ দৰকাৰ হ'লে আপুনি
কি কয় বিৰোধী দলত আপুনি থাকি পেলাই ষ্টেণ্ড ল'ব দৰকাৰ হ'লে এডৰা বিজেপি চৰকাৰৰ বিষয়ে লিখিব দৰকাৰ হ'লে আপুনি যি মন যায় তাকে ক'ব কিন্তু এটলিষ্ট এইখিনি সময়ত এইখিনি ৰাজনৈতিক এইবিলাক ৰেহ ৰূপবিলাক কিয় দি আছে এইটো বেয়া কথা ন এইটো এটা নিম্ন মানসিকতাৰ কথা সিহঁতৰ ইমানখিনি ফেইলাৰ হোৱাৰ পিছত কি কয় ল'ৰা ছোৱালী ডেকা বুঢ়া গাভৰু সকলোবিলাক লগ লাগি সিহঁতে কি কৈছে দেশখনক কেনেকৈ বচাব পাৰি এতিয়ালৈকে এই মুহূৰ্তলৈকে সাহস হেৰুৱাই দিয়া নাই কিন্তু আমাৰ তুৰ্কিয়ানবিলাকে খোজকাঢ় আৰম্ভ কৰিছে অসমীয়া কিছু সংখ্যক ব্যক্তি কেঁকুৰা অসমীয়া কিছু সংখ্যক ব্যক্তি চকু চৰা গতিকে এটাই অনুৰোধ এই তুৰ্কিয়ানসকলক যে তুৰ্কিয়ান হোৱাতকৈ এজন ভাল ভাৰতীয় এজন ভাল অসমীয়া হ'বলৈ চেষ্টা কৰক আৰু মোক বেয়া পাব নালাগে কাৰণ মই অসমীয়া জাতিটোক অসমক যিমান ভাল পাওঁ ঠিক একেধৰণে মই দেশখনকো ভাল পাওঁ গতিকে দেশখনক এনেকুৱা বিপৰ্যয়ৰ ক্ষেত্ৰত প্ৰত্যেকজন অসমীয়া প্ৰত্যেকজন বেলেগ বেলেগ ষ্টেটৰ মানুহ একত্ৰিত হোৱাটো দৰকাৰ আৰু ইতিমধ্যে ভাৰত চৰকাৰে যিটো ষ্টেণ্ড লৈছে তাত সৰহ সংখ্যক ভাৰতীয় সৰহ সংখ্যক অসমীয়াই সি কংগ্ৰেছ হ'ব পাৰে সি বিজেপি হ'ব পাৰে সি AJP হ'ব পাৰে সি XYZ পাৰ্টি হ'ব পাৰে কিন্তু মনৰ পৰা সকলোৱে ছাপোৰ্ট কৰিছে ধন্যবাদ জয় অসম জয় হিন্দ